নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মেডিকেল নেগলিজেন্সৰ বিষয়ে। মেডিকেল নেগলিজেন্স বুলিলে কি বুজিব? যদি কোনো চিকিৎসকে তেখেতৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত হেমাহি দেখায় বা ভুল চিকিৎসা কৰে বা উপযুক্ত জ্ঞান নথকা সত্ত্বেও চিকিৎসা প্ৰদান কৰে, যাৰ ফলত ৰোগীজনৰ মৃত্যু হয় বা যথেষ্ট ক্ষতি হয়, তেনে ক্ষেত্ৰত ৰোগীজনে চিকিৎসকজনৰ বিৰুদ্ধে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেনে ক্ষেত্ৰত পোনপ্ৰথমে ৰোগীজনে চিকিৎসকজনৰ বিৰুদ্ধে নিকটৱৰ্তী থানাত গৈ গোচৰ দিব পাৰে। ভাৰতীয় দণ্ডবিধি আইনে ছেকশ্যন 304A অধীনত পুলিচক তেনেকুৱা গোচৰ ৰুজু কৰাৰ ক্ষমতা প্ৰদান কৰিছে। আৰু ইয়াৰ উপৰিও ৰোগীজনে নেশ্যনেল মেডিকেল কমিশ্যনত বাই ৰেজিষ্টাৰ্ড পোষ্ট বা বাই মেইল কমপ্লেইন দিব পাৰে। ইয়াৰ লগতে তেখেতে কনজিউমাৰ কোৰ্টত ক্ষতিপূৰণ বিচাৰি আবেদন জনাব পাৰে। কিন্তু কনজিউমাৰ কোৰ্টত আবেদন জনোৱাৰ আগতে এটা কথা মন কৰিব যে ৰোগীজনে পোৱা চিকিৎসা বিনামূলীয়া নাছিল আৰু তেখেতে সেই চিকিৎসাৰ বাবে উপযুক্ত ধন ব্যয় কৰিছিল। কনজিউমাৰ প্ৰটেকশ্যন এমেণ্ডমেণ্ট এক্ট 2019 যদিও হেল্থ কেয়াৰ শব্দটো কনজিউমাৰ এক্টৰ পৰা আঁতৰাইছে, তথাপিও ইয়াত থকা ছাৰ্ভিচেছ শব্দটোৱে চিকিৎসা সেৱাৰ কথা বুজাব। কিন্তু আপুনি এটা কথা মন কৰিব যে আপোনাৰ হাতত যদি উপযুক্ত প্ৰমাণ নাই, তেনেহ'লে আপুনি চিকিৎসকৰ বিৰুদ্ধে কোনো গোচৰ নতৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।